নমস্কাৰ আজি আমাৰ মাজত আছে গৌৰীপুৰ সাংস্কৃতিক বিহুৱা দল আমি কিছু কথা পাতো আহক তেওঁলোকৰ সৈতে হয় আপোনাৰ নামটো ক'ব নেকি নমস্কাৰ মোৰ নাম শ্ৰী মৃন্ময় চন্দ্ৰ ৰায় আপুনি এই যে গৌৰীপুৰ সাংস্কৃতিক বিহুৱা দল এই দলটোৰ সৈতে আপুনি কেতিয়াৰ পৰা আৰু কি পদত আছে আপুনি ক'ব নেকি অলপমান মই আজি গৌৰীপুৰ সাংস্কৃতিক গোষ্ঠী বিহুৱা দলত 2006 পৰা আছো দলপতি হৈ আছো আৰু সভাপতি হৈ আৰু এই গৌৰীপুৰ সাংস্কৃতিক গোষ্ঠী বিহুৱা দলটো আমাৰ 1983 পৰা আৰম্ভ আগত পুৰণি বহুতবিলাক আছিল মোৰ গুৰু আছিল হেমেন শৰ্মা ৰূপম বৰুৱা তাৰপিছত আপোনাৰ ইয়াতে বিপুল চৰকাৰ আছে আৰু মুন্না দা অনিল দা ৰিণ্টু দা সিহঁতে আছে আৰু বহুত আছে বহুত পুৰণি আছে আৰু নৰেন্দ্ৰ ৰায় চৌধুৰী আছিল আগত এনে তাৰপিছত চবে মিলি এই বিহু দলটো গৈছোঁ কিন্তু মই 2000 চনৰ পৰা এই বিহু দলটো মই চলাই আছোঁ আৰু আমাৰ বিহু দলত গৌৰীপুৰ সাংস্কৃতিক গোষ্ঠী বিহু দলত বহুত ল'ৰা ছোৱালী বহুত আছে এনেই বিহু মইনা বিহু কৰিতো বহুত মানে ক'ব নোৱাৰি ইমান আছে ইয়াৰ পৰা আমি মুকলি মাৰিলোঁ বহুত ঠাইত আপোনাৰ আছে বৰপেটাত তাৰপিছত আপোনাৰ বিজনী বঙাইগাঁও মানিকপুৰ তাৰপিছত চেঙা এইবিলাক বহুত ঠাইত বিহু মুকলি মাৰিলোঁ তাতো আমি প্ৰাইজ পাইছোঁ গলগঞ্জ গৌৰীপুৰ আমাৰ নিজৰ ঠাই গৌৰীপুৰ গলগঞ্জ বহুত ঠাইত মাৰিব বিহু তাৰমানে নামনি অসমৰ গোটেইখিনি আপোনালোকে ইতিমধ্যে বিহু মৰা হৈ গ'ল উজনিৰ ফালে ট্ৰাই কৰিছে নেকি কেতিয়াবা উজনিতো মাতিছে কিন্তু উজনি যাব পৰা নাই পৰীক্ষা চলি আছে বহুত কেইজনৰ পৰীক্ষা চলি আছে মই এটা কামত ব্যস্ত আছোঁ সেইকাৰণে যাব পৰা নাই আজিও আছিল কিন্তু আজিও যাব পৰা নাই আমি কেঞ্চেল কৰিলোঁ মুকলি আচ্ছা এই যে আমাৰ যে একচুৱেলি বিহুটো উজনিৰ হয় আমাৰ নামনিতো বিহু নহয় এই আজি ধৰক 15-20 বছৰ পৰাহে আমাৰ নামনি ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালে বিহুটো আহিলে এতিয়া আপোনালোকে যে চেঙা বা সেইফালে যে বিহু মাৰে যে বিহু হুঁচৰি মাৰে তাতে সেইফালৰ বিহু বা এইফালৰ বিহু বুলি কিবা পাৰ্থক্য আছে নেকি এতিয়া ক'ব গ'লে ইয়াতে পাৰ্থক্য নাই এতিয়া যিমান আমি বিহু মাৰি আছোঁ চব একেই মাৰি আছোঁ এতিয়া কিহত হৈছে কি আজিকালি হৈছে গাভৰুৱে প্ৰথমত ওলায় মুকলি বিহু মাৰিব গ'লে আমাৰ প্ৰথমতে গাভৰু ওলায় তাৰপিছত ঢুলীয়া সেই চবেই আমি একেই বিহু মাৰি আছোঁ আমি যেনেকৈ মাৰোঁ ইয়াতে নটসূৰ্য তেজপুৰৰ সিহঁতে যেনেকৈ মাৰে বৰদৈচিলা ঠিক তেনেদৰে বিহু মাৰি আছে গগনা বিহুৰ দলত ঠিক তেনেদৰে বিহু আছে চবেই একে ধৰণৰ বিহু মাৰি আছোঁ আমি বিহুটো এতিয়া মানে নামনি অসম উজনি অসম ক'ব গ'লে চব ঠাইত একে হৈ আছে আৰু ক'ব গ'লে বিহু নামনি অসমত বহুত দিনৰ পৰা হৈ আছে নোহোৱা নহয় নামনি অসমত বহুত দিনৰ পৰা হৈ আছে এতিয়া ক'ব গ'লে বহুত কেইবছৰ মইতো ক্লাছ 6ৰ পৰা বিহু কৰি আছোঁ মই তেতিয়াৰ পৰা ক্লাছ আজি মোৰ 35 চলি আছে বাৰু তেনেহ'লে চিন্তা কৰক কিমান দিনৰ পৰা চলি আছে তাৰ আগৰ পৰা চলি আছে আৰু মই শুনা হিচাপে আমাৰ যিবিলাক আগৰ আছিল ছিনিয়ৰ যিবিলাক আছিল সিহঁতে বিহু মই শুনিছোঁ যে গৌৰীপুৰৰ মুকলি বিহু এই ইয়াতে জামতল বুলি আছে আমাৰ যিটো মানে মহা মন্দিৰ যিটো আছে ৰাজবাৰীত ইয়াতে আগত প্ৰথমত মানে মুকলি সিহঁতে পাতিছিল তেতিয়াতো আমি ক'বই নোৱাৰোঁ এতিয়া মুকলি হৈছে এনেই শুনিছোঁ আমাৰ ছিনিয়ৰবিলাকৰ পৰা শুনিছোঁ যে এনেকুৱা ইয়াতে বিহু মাৰে কিন্তু আৰু 2000 চনৰ পৰা যে মই বিহু কৰি আছোঁ 2006ৰ পৰা তেতিয়াৰ পৰা মই চব ল'ৰা ছোৱালীক লৈ ইয়াতে বিহু মাৰি আছোঁ মানে ইমান ধুনীয়া লাগে ভাল লাগে নিজকো ভাল লাগে আৰু বিহুটো আমাৰ এটা মানে কি বুলি কওঁ ফূৰ্তিৰ কাৰণে আমি বিহু মাৰোঁ আপোনালোকে যে এই যে বিহু মাৰে যে ইয়াৰ প্ৰশিক্ষণটো প্ৰতি বছৰে হয় নেকি কিজানি প্ৰতি বছৰে এইটো হয় আমি এই যে প্ৰশিক্ষণবিলাক যে হয় এইবিলাক ক'ৰ পৰা হয় গুৱাহাটীৰ পৰা হয় বা কেনেকৈ হয় এনেতো আমি আমাৰ ছিনিয়ৰবিলাকো মাতোঁ শিৱসাগৰৰ জেমি গগৈক লৈ আহিছোঁ ইয়াতে শিকোৱাৰ কাৰণে
ইয়াতে আনিছিলোঁ জেমিকক লৈ আহিছোঁ জেমিকক লৈ আহি ইয়াতে কৰ্মশালা এটা কৰিছোঁ 15 দিনীয়া কৰ্মশালা আপোনালোকৰ কিবা আৰু আগলৈ তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি বাহিৰত বা তেনেকুৱা নিমন্ত্ৰণ পাইছে নেকি এতিয়া হৈছে কি অসমৰ বাহিৰত আমি শিলিগুৰিত মাৰিছোঁ বিহু শিলিগুৰি কেলকাতাত সেইটো বিহু মানে বেংগলত আমি বিহু মাৰোঁ প্ৰতি বছৰে বেংগলত 3-4টা কৰি প্ৰগ্ৰাম কৰোঁ আমি এই যে ৰঙত যে বিহুৱা দলৰ যে কম্পিটিশ্যনবিলাক হৈ আছে আপোনালোকৰ কিবা পাৰ্টিচিপেট কৰিছে নেকি তাতে ৰঙত যোৱা নাই আমাৰ গৰিব সাংস্কৃতিক গোষ্ঠীৰ নাচনী কেইটা যেতিয়া নিউজ লেবত বৰ বিহুৱতী হৈছিল তাতে গৈছে কিবা পালেনে পালে মানে কি ইয়াতে সিহঁতে 5 ৰাউণ্ডলৈকে গৈছে